নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। আৰু এই ৰাতি সাজি-কাচি যাবলৈ ওলাইছোঁ আমি অম্বুবাচী মেলালৈ বুলি। বলক আপোনালোককো লৈ যাওঁ। এয়া আমি আহি পালোঁ, কিন্তু আহি পাই দেখিলোঁ যে মন্দিৰৰ গেট বন্ধ কৰি দিছে। আমাৰ যাই পাওঁতে বহুত দেৰি হৈছিলে, মানে আমি সেইখিনি জেগা যাই পাইছোঁ 10:30মান বজাত। তো মন্দিৰৰ গেট বন্ধ কৰি দিছে। মন্দিৰৰ মেইন গেটৰ পৰা অকণমান আগত আহিয়ে দেখিলোঁ যে এনেকৈ মানুহ ওপৰেৰে উঠি আছে। তো আমিও এনেকৈ সুধি মেলি কেনেকৈ ক'ত ওলাব পাৰি, তো আমিও সেই ৰাস্তাটোৰে উঠি আহিছোঁ হয়, কিন্তু ৰাস্তাটো যে খুব বেছি বেয়া আছিলে সেইটো আমি তলত গম পোৱা নাছিলোঁ। তো ওপৰত আহি দেখিলোঁ যে ৰাস্তাটো বহুত বেয়া আৰু এতিয়া তললৈকে নামি যাব নোৱাৰোঁ আমি, আৰু আহিছোঁ যিহেতুকে আমি যামেই ভিতৰলৈকে। তো সেয়া মনত মানে আশা ৰাখি কিনে আমি ৰাস্তাটোৰে আহিছোঁ। বহুত সৰু হয় ৰাস্তাটো, বহুত ঠেক আৰু পিছল ৰাস্তাটো। এনেকৈ বস্তাৰ মানে মাটি ভৰাই এনেকৈ দিছে আৰু তাত খোজ দি এনেকৈ যাব লাগে। কিবাকে মই মোবাইল ওলাই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। মোবাইল ওলাব খুব ভয় লাগে, তাত পৰি যাব বুলি তলত। আৰু ভিডিঅ'টো একেলগে চাই থাককচোন, আমি কেনেকৈনো যাই পাওঁ সেই ৰাস্তাটো। আৰু মানে এইটো ৰাস্তাৰে আহি মানে আমি বহুত বেছি মানে খোজ কাঢ়িব লগা হৈছে, বহুত ঘূৰি আহিছোঁ। তো এয়া সেই সৰু ৰাস্তাটোৰে আহি এয়া মেইন ৰাস্তাটো পালোঁ। আৰু কিমান দূৰ খোজ কাঢ়িছোঁ। মেইন ৰাস্তা, এই যিটো ৰাস্তা ওলাইছোঁ সেই মেইন ৰাস্তাটোৰ পৰা অকণমান আগতে হয় মেইন গেটখন, আৰু আমি 1 কিলোমিটাৰমান এনেকৈ বেয়া ৰাস্তাৰে খোজকাঢ়ি আহিছোঁ। এয়া আমি মেইন ৰাস্তা পাই আৰু ভিতৰত যাব পাই আমাৰ বহুত বেছি ভাল লাগি গ'ল। আৰু সেই দুজন হৈছে মনীষা আৰু নৱ, আৰু আমি সিহঁতৰ লগতে গৈছিলোঁ। এয়া আমি গৈ আছোঁ ওপৰত, আৰু মানে মানুহ খুব পাতল হয়, আপোনালোকে দেখিছে মানুহ বেছি নাই, কাৰণ আমাৰ যাওঁতে বহুত দেৰি হৈছে। 11:30 বাজিছে আমাৰ এইখিনি পাওঁতে, আৰু একদম মেইন মন্দিৰ পাইছোঁ আমি 12:30। আৰু এয়া আমি আহি পালোঁ ওপৰত, আৰু চেণ্ডেল আচলতে আনিব নিদিয়ে ভিতৰত, কিন্তু আমি বেলেগ ৰাস্তাৰে অহাৰ কাৰণে আমি চেণ্ডেল লৈ আহিছোঁ, আৰু ইয়াতে এতিয়া চেণ্ডেল ধলোঁ। আৰু এয়া আমি পাই গ'লোঁ মেইন গেটখন। বলকচোন ভিতৰলৈকে যাওঁ। কি যে ভাল লাগিছে পৰিৱেশটো, আৰু এই ভাল লগা পৰিৱেশটো আপোনালোকক মই দেখাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। तेरे मंदिरों में माई मैंने जोत क्या जलाई, हो गया मेरे घर में उजाला। क्या बताऊं तेरी माया, जब कभी मैं लड़खड़ाया तूने 10 भुजाओं से संभाला। खिल जाती है सूखी डाली, भर जाती है झोली खाली, तेरी ही मेहर है मेहरबानी। ममता से तेरी बढ़ के मैया, मेरी तो धरोहर कोई नहीं, मेरी माँ के बराबर कोई नहीं। ইমান ধুনীয়া এটা পৰিৱেশ এৰি আহিবলৈ একদমেই মন নাছিলে, কিন্তু ঘৰলৈ আহিব লাগিবয়ে। অকণমান টাইম বহি 3টামান বজাত আমি তাৰ পৰা ৰিটাৰ্ণ হৈছোঁ। আজি ভিডিঅ'টো মই ইমানখিনিতে সমাপ্ত কৰিছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশা ৰাখিলোঁ। আজিলৈ বাই বাই। জয় মা কামাখ্যা দেৱী।